নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসীৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জুলাই। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী চাকৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা, কিয়নো শীঘ্ৰেই আকৌ 32,000 চাকৰি। লাখ লাখ যুৱক যুৱতীলৈ এটা ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। শীঘ্ৰেই বিজ্ঞাপন উলিয়াব 32,000 চৰকাৰী চাকৰিৰ কাৰণে। ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত বিজ্ঞাপন প্ৰকাশ পাব 32,000 চৰকাৰী চাকৰিৰ বাবে। গৃহ বিভাগত 4,097টা পদ মুকলি আৰু তাৰ লগতে স্বাস্থ্য বিভাগত উলিয়াব 5,105টা পদ আৰু শিক্ষা বিভাগত 10,229টা পদ আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত 1,176টা পদ আৰু তৃতীয় বৰ্গৰ বাবে 7,773টা পদ আৰু চতুৰ্থ বৰ্গৰ বাবে 4,939টা পদ। এই মুহূৰ্তে অসমবাসী ৰাইজলৈ এটা জনাইছো ডাঙৰ খবৰ, কিয়নো সৰ্বমুঠ 32,689টা পদৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন। যে চৰকাৰী আঁচনিৰ বাবদ উৎকোচৰ বেহা, ই ৰিক্সাৰ বাবে লাগে 7,000 আৰু ট্ৰেক্টৰৰ বাবে লাগে 20,000। চৰকাৰী আঁচনিৰ নামত হিতাধিকাৰীয়ে আদায় দিব লাগে ধন। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা ডাঙৰ খবৰ, কিয়নো কামৰূপ জিলাৰ সংসদ জনজাতি উন্নয়নৰ প্ৰকল্পৰ চেয়াৰমেনৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপিত হৈছে। ITDPৰ চেয়াৰমেনে লাৱণ্য বৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ ভুক্তভোগী। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা ডাঙৰ খবৰ, কিয়নো উৎকোচ নাপালে হিতাধিকাৰীক ৰাজসাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উৎকোচ দিও ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ লাভ নকৰাৰ অভিযোগ ৰাইজৰ। এই মুহূৰ্তে অসমবাসী ৰাইজলৈ জনাইছো আন এটা ডাঙৰ খবৰ, কিয়নো চাহাৰাত জমা থোৱা ধন কেনেকৈ ঘূৰাই পাব হিতাধিকাৰীয়ে। আজিৰ পৰা ঘৰতে বহি লাভ কৰিব চাহাৰাৰ জমা থোৱা ধন। 45 দিনৰ ভিতৰত চাহাৰাত জমা থোৱা ধন ঘূৰাই পাব গ্ৰাহকে। ধন ঘূৰাই পাবলৈ চাহাৰা ৰিফাণ্ড পৰ্টেলত কৰিব লাগিব আপোনালোকৰ আবেদন। মেজৰিটি হোৱাসকলে পৰ্টেলত নাম অন্তৰ্ভুক্ত কৰিব লাগিব। নাম অন্তৰ্ভুক্ত কৰাৰ 30 দিনৰ পাছত আৰম্ভ হ'ব ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াৰ 45 দিনৰ ভিতৰত বেংকযোগে লাভ কৰিব চৰকাৰী ধনসমূহ। আৰু আজি দিল্লীত অমিত শ্বাহে মুকলি কৰিলে চাহাৰা ৰিফাণ্ড পৰ্টেল আৰু এই পৰ্টেলৰ জৰিয়তে কোটি কোটি গ্ৰাহকে উভতাই দিয়া হ'ব চাহাৰাৰ ধন। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ, কিয়নো মিয়াই কাম কৰে অসমীয়াই কাম কৰে নেকি। মিয়াই বহু কষ্ট কৰিব পাৰে। কামৰ ক্ষেত্ৰত মিয়াক দমন কৰাটো ইমান সহজ নহয়। মিয়াই উচ্চ শিক্ষা লৈ পথাৰত কাম কৰে। মিয়াই এনেকুৱা এটা জাতি মাটিৰ তলত থাকিও গছৰ ওপৰত থাকিও কাম কৰি থাকে। মিয়াৰ নিচিনা অসমীয়াই কষ্ট কৰে নেকি। মৰাপাট উৎপাদন কৰি অসমক ৰাজহ দি আছো বুলি মন্তব্য কৰিছে। আৰু কোনো অসমীয়া ল'ৰা আছে উচ্চ শিক্ষা লৈ এনে ধৰণৰ পথাৰত কাম কৰে। মিয়া ক্লিন কৰাৰ সন্দৰ্ভত মিয়া আৰফান আলীৰ এয়া এক ডাঙৰ মন্তব্য। মিয়াই বহু কষ্ট কৰিব পাৰে। এই মুহূৰ্তে অসমবাসী ৰাইজলৈ জনাইছো আন এটা ডাঙৰ খবৰ, কিয়নো দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ ক্ষেত্ৰত দয়া নাই, ক্ষমা নাই। দুৰ্নীতিগ্ৰস্ত পুলিচৰ ৰক্ষা নাই। দুৰ্নীতিপৰায়ণ অনিয়ম সংগঠিত কৰা পুলিচৰ বিৰুদ্ধে একশ্যন আৰম্ভ। ট্ৰেপ গোচৰত অভিযুক্ত আৰক্ষী বিষয়া অচ্যুত দত্তৰ চাকৰিৰ পৰা বৰখাস্ত। 2022 চনৰ 12 অক্টোবৰত এক ট্ৰেপ গোচৰত অভিযুক্ত হৈছিল অচ্যুত দত্তই। অপৰাধমূলক গোচৰত সখা দিয়াৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। দুৰ্নীতিগ্ৰস্ত পুলিচৰ ৰক্ষা নাই। এই মুহূৰ্তে অসমবাসী ৰাইজলৈ জনাইছো আন এটা ডাঙৰ খবৰ, কিয়নো মহাবৈঠক অহাবাৰ বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছসহ 25টা দল একত্ৰিত। বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত কংগ্ৰেছসহ 25টা দল। এই মুহূৰ্তে অসমবাসী ৰাইজে জনাইছো এটা ডাঙৰ খবৰ, 2024 চনত লোকসভা নিৰ্বাচনত বিজেপিত পৰাভূত কৰিবলৈ ৰণকৌশল বিৰোধীৰ। বাংগালুৰুত আজি মহাবৈঠকৰ দ্বিতীয়টো দিন। 26টা দল একত্ৰিত হৈ তৈয়াৰী কৰিছে ৰণকৌশল। মহাবৈঠকত উপস্থিত থাকিব সোনিয়া গান্ধী, লগতে থাকিব নীতিশ কুমাৰ, মমতা বেনাৰ্জী, অখিলেশ যাদৱ আৰু অৰবিন্দ কেজৰিৱাল সহ বহুজন একত্ৰিত। আৰু বিজেপিক পৰাভূত কৰাৰ বাবে এই বৈঠকতে চলিব ৰণকৌশল। মহামিত্ৰজোঁটৰ নেতৃত্বৰ দায়িত্ব হয়তো দিব পাৰে সোনিয়া গান্ধীক। ইতিমধ্যে মহামিত্ৰজোঁটৰ নেতৃত্ব লোৱাৰ বাবে সোনিয়া গান্ধীৰ নাম প্ৰস্তাৱত ৰখা হৈছে। মহাবৈঠকৰ পিছতে বৃহৎ ৰেলী উলিয়াব মহামিত্ৰজোঁটে। বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত কংগ্ৰেছসহ 25টা দল। এই মুহূৰ্তে অসমবাসী ৰাইজে জনাইছো এটা ডাঙৰ খবৰ, কিয়নো গড়চুকৰ বন্ধ কোঠাত সংখ্যালঘু কিশোৰীক আবদ্ধ। গড়চুকৰ বন্ধ কোঠাত সংখ্যালঘু কিশোৰীক আবদ্ধ। ৰঙিয়া কিশোৰী এগৰাকীক অৰুণাচলত বিক্ৰী কৰাৰ চেষ্টা চলাইছে। গুৱাহাটীত
গড়চুকত কিশোৰীগৰাকীক আবদ্ধ কৰি ৰাখিছিল চাহিদা বেগমে। গড়চুকত বন্ধ এটা কোঠাৰ পৰা ৰঙিয়াই কিশোৰীগৰাকীক উদ্ধাৰ কৰিছে। আৰু ৰঙিয়া আৰক্ষী গড়চুকৰ আৰক্ষী APMSUৰ সহযোগত উদ্ধাৰ কিশোৰীগৰাকীক। অৰুণাচলত বিক্ৰী কৰাৰ বাবে চেষ্টা চলাইছিল কিশোৰীগৰাকীক। আৰু ঘটনাৰ লগতে জড়িত চাহিদা বেগম নামৰ এগৰাকী মহিলা। গড়চুকৰ বন্ধ কোঠাত সংখ্যালঘু কিশোৰীক আবদ্ধ। এই মুহূৰ্তে অসমবাসী ৰাইজলৈ জনাইছে এটা ডাঙৰ খবৰ, কিয়নো কৃষক ৰাইজৰ জ্ঞানাৰ্থে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খাৰিফ 2023 বৰ্ষৰ বাবে শালিধানৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ 31 জুলাই 2023। যিসকলে ভাবিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত আবেদন কৰিব, অতি শীঘ্ৰেই আবেদন কৰা, কিয়নো 31 জুলাইলৈকে ইয়াৰ বৈধ দিয়া হৈছে। 31 জুলাইৰ আগতে কিন্তু আপোনালোকৰ কৰিব লাগিব আবেদন। শস্য বীমাকৰণৰ বাবে ইচ্ছুক কৃষক ৰাইজৰ অনতি পলমে জিলা কৃষি বিষয়া কাৰ্যালয়, জনসেৱা কেন্দ্ৰ, সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ এই আঁচনিৰ অধীনত নিৰ্দিষ্ট শস্যৰ বীমাৰ কৰি শস্যভূমিক সম্ভাৱ্য ক্ষয় ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হ'ল। আৰু লগতে সবিশেষ জানিবলৈকে জিলা কৃষি বিষয়া, মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সৈতে অথবা তলত দিয়া এটা টোল ফ্ৰী নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। এই মুহূৰ্তে অসমবাসী ৰাইজে এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটোৰ পৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।